নমস্কাৰ আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছো যিসকলে এডিআৰই গ্ৰেড 4 বা গ্ৰেড 3 আসাম পুলিচকে ধৰি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে তেন্তে আপোনালোকৰ বাবে বহুতে ইম্পৰ্টেন্ট এমসিকিউ লৈ আহিছো আশা কৰো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকে যেন আজি প্ৰথম কোৱেশ্যনটো হৈছে অসমৰ প্ৰথম ভাৰতৰত্ন কোন আছিল অপশন এ গোপীনাথ বৰদলৈ অপশন বি ভূপেন হাজৰিকা অপশন সি বিষ্ণুপ্ৰসাদ ৰাভা অপশন ডি লক্ষীনাথ বেজবৰুৱা ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন বি ভূপেন হাজৰিকা আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ সংবিধানত কোন অনুচ্ছেদত মৌলিক কৰ্তব্য উল্লেখ আছে অপশন এ 32 অপশন বি 51 এ অপশন সি 21 অপশন ডি 356 ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন বি 51 এ আকৌ নেক্সট কুৱেশ্যনটো হৈছে ৰংঘৰ কোন আহোম ৰজাৰ সময়ত নিৰ্মাণ কৰা হৈছিল অপশন এ চুকাফা অপশন বি স্বৰ্গদেউ প্ৰমত্ত সিংহ অপশন সি ৰুদ্ৰ সিংহ অপশন ডি গদাধৰ সিংহ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন বি স্বৰ্গদেউ প্ৰমত্ত সিংহ আকৌ 4 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ দীঘল নদী কোনটো অপশন এ যমুনা অপশন বি গংগা অপশন সি ব্ৰহ্মপুত্ৰ অপশন ডি গোদাবৰী ইয়াৰ শুদ্ধ এনসাৰটো বহুতে জানেই অপশন বি টো হৈছে শুদ্ধ এনসাৰ গংগা নদী আকৌ 5 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ একমাত্ৰ ৰামছা স্থানসমূহৰ সংখ্যা কিমান 2026 বৰ্ষৰ কথা সুধিছে অপশন এ 2খন অপশন বি 3খন অপশন সি 4খন অপশন ডি 5খন ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন সি 4খন আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন অপশন এ সৰোজনী নাইডু অপশন বি ইন্দিৰা গান্ধী অপশন সি প্ৰতিমা পাটিল অপশন ডি সুচিতা কিপালি ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন এ সৰোজনী নাইডুক নাইটিংগেল উপাধি দিয়া হৈছে আকৌ নেক্সট কুৱেশ্যনটো হৈছে সদৌ অসম ছাত্ৰ সন্থা কেতিয়া গঠন কৰা হৈছিল অপশন এ 1967 চনত অপশন বি 1968 চনত অপশন সি 1970 চনত অপশন ডি 1972 চনত ইয়াৰ শুদ্ধ এনসাৰ বহুতেই জানেই অপশন এ টো হৈছে শুদ্ধ এনসাৰ 1967 চনত আকৌ 8 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ সংবিধানত জৰুৰী অৱস্থা ব্যৱস্থা কোন দেশৰ পৰা লোৱা হৈছিল অপশন এ আমেৰিকা অপশন বি জাৰ্মানী অপশন সি কানাডা অপশন ডি আয়াৰলেণ্ড ইয়াৰ শুদ্ধ এনসাৰটো বহুতেই জানেই অপশন বি টো হৈছে শুদ্ধ এনসাৰ জাৰ্মানী সংবিধানৰ পৰা জৰুৰীকালীন অৱস্থা কি কৈছিল লোৱা হৈছিল আকৌ নেক্সট কুৱেশ্যনটো হৈছে গ্ৰেট টুৱেৰ অফ আসাম বুলি কোন ঠাইক কোৱা হয় অপশন এ গুৱাহাটী অপশন বি শদিয়া অপশন সি ধুবুৰী অপশন ডি বঙাইগাঁও ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন সি টো হৈছে শুদ্ধ এনসাৰ ধুবুৰী কি হৈছে অসমৰ গ্ৰেট টুৱেৰ অফ আসাম বুলি জনা যায় আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদে উচ্চতম ন্যায়ালয়ক ৰেট জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰে অপশন এ অনুচ্ছেদ 14 অপশন বি অনুচ্ছেদ 19 অপশন সি অনুচ্ছেদ 32 অপশন ডি অনুচ্ছেদ 226 ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন সি অনুচ্ছেদ 32 আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যৰ প্ৰথম ৰাজধানী কোনখন আছিল অপশন এ গড়গাঁও অপশন বি চৰাইদেউ অপশন সি যোৰহাট অপশন ডি শিৱসাগৰ ইয়াৰ শুদ্ধ এনসাৰটো বহুতে জানেই অপশন বি টো হৈছে শুদ্ধ এনসাৰ চৰাইদেউ আজি শেষৰ কুৱেশ্যনটো হৈছে অসমৰ কোনজন আহোম ৰজাই মুদ্ৰা জাৰি কৰা প্ৰথম আহোম শাসক আছিল অপশন এ চুকাফা অপশন বি চুহুংমুহুং অপশন সি গদাধৰ সিংহ অপশন ডি ৰুদ্ৰ সিংহ ইয়াৰ শুদ্ধ এনসাৰটো বহুতেই জানেই অপশন বি টো হৈছে শুদ্ধ এনসাৰ চুহুংমুহুঙে প্ৰথম আহোমৰ ৰজাই মুদ্ৰা জাৰি কৰিছিল মানে কোনে কৰিছিল বুলি ক'লে আপোনালোকে ক'ব লাগিব যে চুহুংমুহুঙে মুদ্ৰা জাৰি কৰিছিল
আজি ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ এনে ধৰণৰ MCQ লৈ আহিম আশা কৰোঁ আপোনালোকে যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে আপোনালোকৰ মৰমৰ জীৱন যুদ্ধ এডুকেশ্যন চেনেলটোক মৰম দি আশীৰ্বাদ দি যাতে আগুৱাই লৈ যাওক থ্যাংক ইউ